যিকোনো বস্তুৱে নহওক সৰু ফুটা খাই ভালে লাগে নহয়নে বাৰু ও বোলো হৌ হৰি হৌ ৰাম हरामी हो बेटा এক নতুনকৈ দেখিছো গাইছ ডবল মিনিঙৰ লেউৰামি কেইটামান ভিডিঅ' লৈ আহিছে ছ'চিয়েল মিডিয়ালৈ अच्छा যিহেতু নতুনকৈ লগ পাইছো গতিকে এক অকমান কাপোৰ ফলা দি ফালো আহা আমি চাই লওঁ কেনেকৈ ফালিম ठीक है আৰু ভিডিঅ'টো আৰম্ভ নোহোৱাৰ আগতে মই তোমালোকক কৈ থওঁ হেডফোনডাল লগাই ল'বা সেইটোৰ অবিহনে ভিডিঅ'টো কেতিয়াও নাচাবা কাৰণ ভিডিঅ'টোত গালি গালাচ অকমান আছে চান মই যদি তোমাক ভৰাই দিব কওঁ তুমি ভৰাই দিবানে বাৰু ৱাহ তুমি ভাল কথা কৈছা তুমি আৰু ভৰাই দিবলৈ ক'লে মই আৰু ৰৈ থকা মানুহ বুলি ভাবিছা নেকি মইতো চান্সটো পালে ধুনীয়াকৈ ভৰাই দিম একদম গোটেইটো ভৰাই দিম সম্পূৰ্ণকৈ আৰু এক মাহলৈকে তুমি চিন্তাই কৰিব নালাগে এক মাহৰ পিছতেহে তুমি চিন্তা কৰিব লাগিব যে আকৌ এবাৰ ভৰাই দিয়াহেঁতেন अच्छा মানে এক মাহলৈকে তোমাৰ হাতে ভৰিয়ে সকলোবোৰ খজতি মৰি থাকিব এতিয়া মোক ভুলটো বুজিব নালাগে তোমাৰ এই মোবাইলৰ ৰিচাৰ্জটো ভৰাই দিয়া কথাহে মই কৈছিলোঁ বুজাই বাৰু বৰ ধুনীয়াকৈ বুজিছে হ'ব যোৱা ফুটাটো সৰু বুলি জানিও কোনে বাৰু থুই লগাই জুচে ভৰাই দিয়ে কমেণ্ট কৰি জনাবচোন হেৰ' টাপলি সৰু পুতাত ডেইলি থুৱে ব্যৱহাৰ কৰিব লাগে যদি থুই ব্যৱহাৰ কৰিবলৈ মন নাই নাৰিকল তেল অকণমান দি ল'বা অঁ নাৰিকল তেলটো দিয়াৰ পিছত লাহেকৈ ফুটাটোত ভৰাই দিবা ফুককৈ সোমাই গুচি যায় আচলতে মই কিয় কৈছোঁ মোৰ অভিজ্ঞতা আছে মই কেতিয়াবা এদিন ফুটাটোত ভৰাই চাওঁ যদি নোসোমায় তেতিয়াহ'লে থুই দিওঁতেও যদি অকণমান কহতা লাগে তেতিয়াহ'লে মই নাৰিকল তেল অকণমান দি ফুককৈ ভৰাই দিওঁ কিমান মজা আৰাম এটা লাগে তাৰপিছত কৰি থাক আৰু কামটো এতিয়া তোমালোকে মোক ভুলটো বুজিব নালাগে এই বেজীডালত যেতিয়া এই সৰু সূতাডাল লগাই দিওঁতে নোসোমায় তেতিয়া থুই অকণ এনেকৈ দি লৈ ভৰাই দিবা সোমাই যায় মানে সেইটো কথাই মই কৈছোঁ शाबाश बेटा बहुत बढ़िया কি বস্তু যিটো সোমোৱালেও দুখ পায় উলিয়ালেও দুখ পায় কমেণ্ট কৰি জনাবচোন কি বস্তু বাৰু এই বস্তুটোৱে হৈছে তোমাৰ গাত খজতি হোৱা কথাটো কৈছোঁ যেতিয়াই তোমাৰ গাত খজতিটো হয় তেতিয়া আৰু সোমোৱা আৰু ওলোৱাটো কৰিব লাগিব সোমোৱা ওলোৱাটো কৰি দিয়াৰ পিছত খজতিটো মৰি যায় যদিও বিষায় সোমোৱা ওলোৱা কৰাৰ পিছত ইমানে আৰাম লাগিব তোমাৰ খজতি একদম ক্লিয়াৰ ভাল হৈ যাব আৰু এই কথাটো ক'লোঁ বুলি তুমি বেয়া চেয়া নাপাবা अच्छा যেতিয়া তোমাৰ গাত খজতি আৰু বা খৰ হৈ যাব তেতিয়া ডক্তৰৰ ওচৰলৈ গৈ বেজীটো সোমোৱাই দিওঁতে অকণমান বিষাই উলিয়াই দিওঁতেও বিষায় তাৰপিছতে খজতিটো যে ভাল হৈ যাব সেই কথাটোহে মই কৈছোঁ দেই শুন যোৱা পিটিকিলে নহ'ব কৰিবও লাগিব ৱাহ তুমি এষাৰ কথা কৈছা আকৌ পিটিকি দিয়াৰ পিছত নকৰিলে জানো ভাল লাগিব কৰিলে নহ'ব পকৰৰ লগত ঠেচি ঠেচি ভৰাবতো লাগিব মইনা সেইটোহে ভুল কথা ক'লা তুমি যে কৈছা পকৰ ফালেদি ঠেচি ঠেচি ভৰাবলৈ বহল হৈ গ'লে পিছত ভৰাবলৈ আকৌ বেয়া লাগিব নহয় হুলুক ধুলুক হৈ যাব নহয় জানো বেলেগকে বুজা নাই ৰিচাৰ্জ কৰাৰ কথা কৈছোঁ আৰু মোবাইলটো চাৰ্জ নাইকিয়া হ'লে চাৰ্জটো দিবই লাগিব নহয় জানো লেউৰীজনী আকৌ মোবাইল আৰু ৰিচাৰ্জৰ কথাহে ক'লেগে মই ভাবিছিলোঁ হিবিন নেকি বোলো ঘামি থাক বেছি থাক ঘামি থাক তই মই তই মই